উন্মনা মোৰ হৃদয় ৰামধেনু হৈয়া সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কয় গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে। জনপ্ৰিয় অভিনেত্ৰী গোপী বহু নামে খ্যাত দেৱলীনা ভট্টাচাৰ্যই মুম্বাইত নিজৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ দিনা এযোৰ ধুনীয়া পাটৰ সাজৰে নিজকে আকৰ্ষিত কৰিলে আৰু খুব ভাল লাগিল সঁচাকৈয়ে মোৰ। তেওঁ মুম্বাইৰ নিচিনা এখন ঠাইত নিজকে যে এযোৰ অসমীয়া পাটৰ সাজেৰে সজাই পৰাই তুলিলে সঁচাকৈ বিৰাটেই ভাল লাগিল। আপোনালোকৰ বাৰু কাৰ কাৰ ভাল লাগিল নিশ্চয় কমেণ্ট কৰি জনাব আৰু সঁচাকৈ বিৰাটেই বেছি ধুনীয়া লাগিছিল নহয় জানো। আৰু আপোনালোক যদিহে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে প্লিজ এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে প্লিজ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।